সম্পূৰ্ণ হাপে নাগে মানে তেওঁ সম্পূৰ্ণ আগুৰি ৰাখিছে মানে নদী এখনত তেওঁ মানে তপস্যা কৰিছিলে তপস্যা কৰি থাকোঁতে মানে এই পানী আৰু এইপিনে আপোনালোকে দেখি পাইছে নহয় চিনি পাইছে চাগে নমস্কাৰ মোৰ নাম শ্ৰীমতী পৰিস্মিতা শ্যাম পৰিস্মিতা শ্যাম ন বন্ধুসকল আজি মই এটা ধুনীয়া এটা জেগাত আহিছোঁ জেগাটো ক'ত আছে গম পায়নে চৰাইদেউ জিলাৰ হাপেখাতিৰ ৰহনশ্যাম গাঁৱত আছে বস্তুটো আপোনালোকক এবাৰ ভালকৈ দেখাই দিছোঁ চাওক এইপিনে চাওক এয়া কি দেখিছে বাৰু এটা বুদ্ধিষ্ট টেম্পুল এই বুদ্ধিষ্ট টেম্পুলৰ সম্পূৰ্ণ লোকেশ্যন আপোনালোকক এতিয়া দেখাই যাম ফাৰ্ষ্ট টাইম এই হাতী দুটাই ৱেলকাম জনাইছে এয়া এইটো এটা হাতী তাৰপিছত এইটো এটা হাতী তাৰ পাছত বন্ধুসকল মই ইয়াৰ মাজতে ভিডিঅ' বনাই থকাৰ মাজতে ছাৰ দুজনক লগ পালোঁ ছাৰ দুজন মানে ইয়াতে দায়িত্বত আছে তাৰপিছত ছাৰ আপোনালোকৰ নামকেইটা অলপ ফাৰ্ষ্ট টাইম কৈ দিব নমস্কাৰ মোৰ নাম দীপক শ্যাম মই এই বৌদ্ধ নমস্কাৰ মোৰ নাম যতীন বাইলু তাৰপিছত আপুনি কি মই এই বৌদ্ধ বিহাৰৰ হয় সম্পাদক হয় পৰিচালনা আমাৰ গাঁৱত মানে পৰিচালনা সমিতি থাকে সেই পৰিচালনা সমিতিৰ ওপৰত এখন উপ পৰিচালনা সমিতি হয় মন্দিৰটো চোৱা চিতা কৰিবৰ কাৰণে সুবিধাৰ কাৰণে এতিয়া মই এই দায়িত্ব কিছুমান লৈ থাকোঁ এই নতুনকৈ যোনটো টেম্পুল আমি দেখি পাইছোঁ এইটো এতিয়া আপোনাৰ কিমান দিন হ'ল বাৰু মানে বনাই ফিনিচিং হোৱা 2022 বৰ্ষৰ 26 ফেব্ৰুৱাৰীত ন 26 ফেব্ৰুৱাৰীত আমি ভিক্ষু সংঘক আমাৰ ধৰ্মৰ ৰীতি নীতি মতে তেওঁলোকক উৎসৰ্গা কৰিছিলোঁ এইটো প্ৰায় বনাওঁতে 4 বছৰমান সময়তে আমি বনাই শেষ কৰিছোঁ নতুন বন্ধুসকল গম পায়নে এই টোটেল টেম্পুলটো বনাওঁতে সময় লাগিছে 4 বছৰ তাৰপিছত এতিয়া ধুনীয়াকৈ বনাই মেলি কমপ্লিট হৈ গ'ল আপোনালোকে ইয়াত এবাৰ ভিজিট কৰিব এটা সুন্দৰ পৰিৱেশ পাব আপোনালোকৰ লোকেশ্যনটো এবাৰ কৈ দিব আপুনি ভালকৈ এবাৰ কৈ দিব চৰাইদেউ জিলাৰ হাপেখাতি ৰহনশ্যাম গাঁও হয় হাপেখাতি ষ্টেচনৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ হাপেখাতি ষ্টেচন মানে ৰেলৱে ষ্টেচনৰ পৰা 2.5 কিলোমিটাৰ ডিষ্টেঞ্চ আপুনি কিবা ক'ব নেকি ক'বলৈ একো নাই হয় তেনেকৈ ৰাইজে দৰ্শনাৰ্থীটো প্ৰায় আহি থাকে সদায় আহে হয় কোনো মানে জাতকুল হেৰি নাই হয় সকলো ধৰ্মৰ মানুহে আহি বাধা নাই হয় এইটোৱে বিশেষ ভাল লাগে কোনো জাতি ধৰ্ম বুলি কথা নাই সকলো মানুহ বুলি নিজৰ ককাই ভাই বুলি মোকামিলাকৈ ওলাই আহে ধুনীয়াকৈ পৰিৱেশটো চাই কিবা যদি নিয়ম মানে কিবা জানিবলগীয়া থাকে এওঁলোকৰ পৰা সোধে নিশ্চিন্ত মানে আপোনালোকে আহিব পাৰিব কিবা জাতিভেদ বুলি কোনো কথা নাই ইয়াত গম পাইছেনে ঠিক আছে দিয়ক আৰু আপোনালোকৰ পৰিৱেশ দেখাই যাম যিমান পাৰোঁ আৰু এইপিনে আপোনালোকে দেখি পাইছে নহয় চিনি পাইছে চাগে চিনি পোৱাসকলে কি বুদ্ধদেৱ নহয় জানো হয় হয় তেওঁ পৰিনিৰ্বাণ মূৰ্তি হয় যেতিয়া বুদ্ধৰ হয় মৃত্যু হৈছিলে মৃত্যু হোৱা এই ছবিটো আমি তেনেকুৱাকৈ ৰখা বুদ্ধদেৱ যেতিয়া মানে মৃত্যু হৈছিলে ন এনেকৈ শুই থাকোঁতে মৃত্যু হৈছিল বন্ধুসকল গম পাই নাই মোৰ কিতাপত পঢ়িছিলোঁ মানে কিন্তু পাহৰিছোঁ এই নাওখনৰ বিশেষত্ব কিবা আছে ন হয় হয় এইটো মানে আমি যেতিয়া বহাগৰ প্ৰথম বহাগৰ হয় যেতিয়া আমাৰ এইটো টাই কালচাৰবিলাক এটা কালচাৰ হয় বৌদ্ধ যিবিলাক আমাৰ মূৰ্তিবিলাক আছে মূৰ্তিবিলাক এইটো কিয়ংফৰা ঘৰ বুলি কওঁ আমি এই ঘৰটোৰ কথা কৈছে হয় ইয়াতে আমি বৌদ্ধ মূৰ্তিবিলাক ইয়ালৈ স্থানান্তৰ কৰোঁ স্থানান্তৰ কৰি 3 দিন এটা আমাৰ এখন কেলেণ্ডাৰ এখন আহে একদম বৰ্মা দেশৰ পৰা সেই কেলেণ্ডাৰখন আহে সেইখনৰ কেলেণ্ডাৰখন ক'ৰ পৰা আহিছে বৰ্মাৰ পৰা আহে বৰ্মা জেগাটো ক'ৰ আছিলে ম্যানমাৰৰ পৰা আহে সেই কেলেণ্ডাৰখনৰ মতে আমি ইয়াত স্থাপন কৰোঁ আৰু তেনেকৈ উঠাওঁ তাৰ গোটেই সকলো ৰাইজে আহি মেলি এই নাওখনত পানী ঢালে পবিত্ৰ পানী ঢালি তাত এটা চেৰেগী থাকে পানী প্ৰেছাৰতে নিজে ঘূৰি থাকে এই মূৰ্তিবিলাকক তিয়াই দিয়ে ডাইৰেক্ট মানে আমি পানীৰ পৰা নাওখনৰ পানীটো নামি পিনে বৈ আহি তাৰপিছত সম্পূৰ্ণ ইয়াত থকা মূৰ্তিটো মানে ইয়াত যোনটো মূৰ্তিটো স্থাপন কৰে সেইটো টাইমত সেই মূৰ্তিটো সম্পূৰ্ণ মানে এই নাৱৰ পৰা আহি সম্পূৰ্ণ পানীটো আহি তিতিয়াই দিয়ে মানে চেৰেগী থাকে চেৰেগী এটা থাকে চেৰেগীটা হয় এইপিনে এই মূৰ্তিটো সম্পৰ্কত অলপমান কৈ দিব এই হ'ল শিৱলী কুমাৰ বুলি কওঁ শিৱলী কুমাৰ এখেতক মানে আপোনালোকে যেনেকৈ এখেতক আৰাধনা কৰিলে এই ধন টকা পইচা হয় বুলি আমাৰ বিশ্বাস এটা আছে বৌদ্ধ সমাজত যেনে হিন্দু ধৰ্মত লক্ষী আৰাধনা কৰিলে ধন টকা পইচা হয় ঠিক তেনেকৈ আমাৰ সেইটো বুদ্ধ ধৰ্মীসকলে মানে এওঁক মানে আৰাধনা কৰে মানে হয় সেইপিনে ইয়াত লিখা আছে নাম বসুন্ধাৰী
এই মূৰ্তিটো আপোনালোকে দেখি পাইছে নহয়, ইয়াত লিখা আছে নাং বসুন্ধাৰী, মূৰ্তিটোৰ নাম ন? মূৰ্তিৰ নাম নাং বসুন্ধাৰী। হয়, মানে অৰ্থটো মানে এই মূৰ্তিটোৰ কিবা বিশেষত্ব অলপ জনাব। পৃথিৱীখনৰ লগতে তুলনা কৰি এই মূৰ্তিটো সৃষ্টি হৈছে। বসুমতী হয় হয়, বসুন্ধৰাখন পৃথিৱীয়ে বুজায়। হয় হয়, পৃথিৱীখনক লৈ পিনে মানে মূৰ্তিটো সৃষ্টি হৈছে ন? হয় হয়, বন্ধুসকল আপোনালোকে বুজি পাইছে নহয়, এই পৃথিৱীখনক লৈ পিনে এই মূৰ্তিটো সৃষ্টি হৈছে। আৰু এইপিনে মূৰ্তিটোৰ সম্পৰ্কত কিবা অলপ কৈ দিব। এই হ'ল মহাগুৰু উপগুপ্ত। মহাগুৰু উপগুপ্ত বুলি কয়। হয় হয়, তেখেতক মানে আমি আমাৰ বৌদ্ধ সমাজত এনেকুৱা ধৰণৰ বিশ্বাস আছে। তেখেতক আৰাধনা কৰিলে ধৰি লওক খুব আমাৰ কিবা উৎসৱ এটা পাতিছোঁ। হয়, উৎসৱটো পতাৰ সময়ত ধৰি লওক এই বতৰ প্ৰতিকূল অলপ বেয়া হৈছে, হয়, হ'ব পাৰে, সেইটো বুলি তেখেতক আৰাধনা কৰিলে তেতিয়া সেই বতৰৰ পৰা মানে ৰক্ষা পায়, বতাহ বৰষুণ বা এনেকুৱা ধৰণৰ সেইটোতে তেখেতক আৰাধনা কৰিলে। হয় হয়, আৰু এইপিনে যে এওঁ যে চাই আছে, ক'লৈ চাই থকা বুজি আছে বাৰু? এই হ'ল হাতত যিটো ক'লা পাত্ৰ। ক'লা পাত্ৰটো আপোনালোকে দেখিছে ন? এইটো ভিক্ষা পাত্ৰ। ভিক্ষা পাত্ৰ ন? এজন হ'ল এজন মহাগুৰু ভিক্ষু হয়, বুদ্ধ ভিক্ষু আছিলে ন? হয়, তেওঁ মানে বহুত পাৱাৰ, ইংৰাজীত ক'বলৈ পাৱাৰ মানে আৰাধনা শক্তিটো খুব বেছি যিটো তেনেকুৱা আছিলে। এই মানে ভিক্ষা পাত্ৰটো লৈ এই খোৱা সময়ত আমাৰ বৌদ্ধ ভিক্ষুসকলে 12 বজাৰ পিছত দুপৰীয়া আহাৰটো গ্ৰহণ নকৰে। 12 বজাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ নকৰে। সেই যুগত মানে ঘড়ী নাছিলেতো, ঘড়ী নাছিলে, বেলিটো চাইছিলে, বেলিটো ভটিয়াইছে নেকি সেই অনুমান কৰিয়ে সেইটো বেলিটো চাই থকা সেইটো দৃশ্যটো। বন্ধুসকল গম পাইছেনে? এইপিনে যে চাই থকা অৰ্থটো কি বুজি পালেনে? আগৰ দিনত ঘড়ী নাছিলে ন, ঘড়ী নাছিলে কাৰণে তেওঁ মানে ওপৰলৈ চাই পিনে বেলিটো চাই পিনে কিমান টাইম হৈছে, কিমান টাইমত মানে ভাত খাব টাইম হ'ল, খোৱা টাইম হৈছে, তেওঁ মানে সম্পূৰ্ণ ওপৰলৈ চাই বেলিটোলৈ চাই মানে বেলি ভটিয়ালে মানে ভাত নাখায়, মানে বেলি পৰাৰ পিছত মানে তেওঁলোকে মানে নাখায়, মানে এতিয়াও নাখায় ন? এতিয়া বৌদ্ধ ভিক্ষুবিলাকে খায় আৰু 12 বজাৰ আগত খায়, তাৰপৰা 12 বজাৰ পিছত একো নাখায় আৰু মানে চাহ তাহ মানে লঘু আহাৰবোৰ খায় মানে। বন্ধুসকল বুজি পালে নহয় এইপিনে ওপৰলৈ মুখ কৰি থকা নিয়মটো। তাৰপিছত বন্ধুসকল আৰু এটা মূৰ্তি দেখি পাইছোঁ, বহুত বয়সস্থ মূৰ্তি, এটা বহুত বয়সস্থ দেখাইছে মূৰ্তিটো। দুখাচাৰীয়া মূৰ্তিটোৰ নাম। বুদ্ধ যেতিয়া সিদ্ধাৰ্থ হৈছিলে, হয়, সিদ্ধাৰ্থ হৈ থকা সময়ত তেতিয়া তেওঁ 6 বছৰ দিন কঠোৰ তপস্যা কৰিছিলে। হয়, কঠোৰ তপস্যা এনেকুৱা মানে ব্ৰত পালন কৰিছিলে, নেখাই নবৈ এক কংকাল ৰূপী হৈছিলে। বুদ্ধই হয় ন? বুদ্ধই হোৱাটো তেওঁ এটা গুহাত মানে কঠোৰ তপস্যা কৰিছিলে, সেই নোখোৱানোবকে সেইকাৰণে কংকাল হৈ গৈছিল। বন্ধুসকল বুজি পালে নহয়, এই মূৰ্তিটো বুদ্ধই মূৰ্তি, আমাৰ বুদ্ধদেৱৰ মূৰ্তি হয়। তেওঁ মানে এটা টাইমত একো নোখোৱা নেমেলাকে এটা গুহাত কিমান সময়, গুহাত 6 বছৰ দিন মানে তপস্যা কৰিছিলে। এই নোখোৱা নেমেলাকে 6 বছৰ দিন তপস্যা কৰাৰ কাৰণে এওঁৰ ভাগৰ বডিৰ চাইজটো এনেকুৱা হৈ গৈছিলে, সম্পূৰ্ণ মানে ক্ষীণাই, মানে দেখিছে ন আপোনালোকে, দেখি পাইছে নহয়, এনেকুৱা হৈ গৈছিলে। আৰু এইপিনে আপোনালোকে দেখি পাইছে নহয়, কি এটা সুন্দৰ মূৰ্তি, এইটো বুদ্ধদেৱৰ মূৰ্তি নহয় জানো? বুদ্ধদেৱৰ মূৰ্তি। এই তলত দেখি পাইছে নহয়, তলত পানী, কি সুন্দৰকৈ মানে বনাইছে। মানে এই মূৰ্তিটোৰ অৰ্থটো অলপ জনাই দিবচোন। হয়, মানে যেতিয়া জ্ঞান লাভ কৰিলে, বুদ্ধত্ব লাভ কৰিলে, হয়, জ্ঞান লাভ কৰাৰ পিছত 7 দিনকৈ 49 দিন তেওঁ আকৌ ধ্যানত ৰিভাইজ কৰিছিলে। হয় হয়, ধ্যানটো আকৌ কি পাওঁ কি নেপাওঁ বুলি। হয়, তেতিয়া সেইটো শেষত মানে তেখেতে এই যিটো লাষ্টৰ সপ্তাহটো 7 দিনটো, লাষ্টৰ সপ্তাহ 7 দিনটো কণ্টিনিউ মানে একদম একেৰাহে বতাহ বৰষুণ মানে একদম পূৰা হৈ আছিলে। এই তেতিয়া এই মুচিলিন্দ বুলি নদী এখনৰ পাৰতে তেওঁ এই ধ্যানত বহি আছিলে, মুচিলিন্দ পাৰত ধ্যানত বহিছিলে। এই বহি থাকোঁতে এই নাগ ৰাজে আহি তেখেতক ৰক্ষণাবেক্ষণ দিছিলে, সেইকাৰণে ফেনাখনে ঢাকি ৰাখিছে বৰষুণ নীতি দিবৰ কাৰণে। আপোনালোকে দেখি পাইছে নহয়, সম্পূৰ্ণ সাপে নাগে মানে তেওঁ সম্পূৰ্ণ আগুৰি ৰাখিছে, মানে নদী এখনত তেওঁ মানে তপস্যা কৰিছিলে। তপস্যা কৰি থাকোঁতে মানে এই পানী মানে তেতিয়া নাছিলে নেকি তপস্যা কৰি থাকোঁতে? নহয়, সেইটো পাৰত আছিলে। পাৰত আছিলে ন? হয়, মানে পানীৰ পৰা ছেভ হ'বৰ কাৰণে মানে নাকটোৱে মানে বতাহ বৰষুণৰ পৰা ছেভ হ'বৰ কাৰণে মানে নাকটোৱে আহি সম্পূৰ্ণ আৱৰণ দি পিনে তেওঁক মানে ৰক্ষা কৰিছিলে, মানে সেইটো মুহূৰ্তত। সেইটোৱে বুজাব বিচাৰিছে মানে সত্তাকেইজনে। আৰু আপোনালোকে দেখি পাইছে নহয়, দেখিছে বুদ্ধদেৱ, চিনি পাইছে নহয় আপোনালোকে অলৰেডি। এই বুদ্ধদেৱে শিষ্যকেইজনক পঢ়াই আছে নেকি? এই বুদ্ধই যেতিয়া জ্ঞান লাভ কৰিলে, জ্ঞান লাভ কৰাৰ পিছত তেওঁনো কি পালে, কাক ক'ব বিচাৰি, এইকেইজন তেওঁৰ সতীৰ্থই আছিলে, সতীৰ্থই আছিলে। হয়, যেতিয়া বিচাৰি মানে সতীৰ্থকেইজনক পালেগৈ, তেওঁ জ্ঞান লাভ কি পালে কি নেপালে সেইটো তেওঁলোকক বিচাৰি মানে
এইবিলাক এই তেওঁ আগবঢ়াইছিলে হয় হয় কথাবিলাক কি কয় এই আটাইকেইজনৰ নাম আছে হয় এজনৰ নাম কন্দন্য বপ্প ভদ্য মহান নামক অচজি 5জন আছিলে সেইকাৰণে আমি পঞ্চবৰ্গীয় ভিক্ষু পঞ্চবৰ্গীয় ভিক্ষু বুলি কয় ন ধৰ্ম দেশনা দিছিলে হয় হয় ক'বলৈ গ'লে ধৰ্ম দেশনা দিছিলে কন্দন্য বপ্প ভদ্য মহান নামক অচজি হয় 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 বন্ধুসকল গম পায় নাই মই আজি ফাৰ্ষ্ট টাইম শুনিছোঁ নামকেইটা আগতে সৰুতে কিতাপত শুনিছিলোঁ যদি পাহৰিছোঁ পৰিৱেশটো চাওক কি সুন্দৰ লাগিছে চাওকচোন এবাৰ এইপিনে আপোনালোকে দেখিছেনে এই পতাকাখনক কয় কি বুলি কয় বৌদ্ধ ছয়ৰশ্মি পতাকা বিশ্ব বৌদ্ধ ছয় ৰশ্মি পতাকা মানে ৱৰ্ল্ড ফেমাছ মানে 6টা ৰং আছে 6টা ৰঙৰ প্ৰতিটো তাৎপৰ্য আছে হয় এইটো পালিত আমাৰ এই ধৰ্মত পালিত প্ৰচাৰ আছে নহয় হয় হয় সেইকাৰণে এই ৰংকেইটাৰ নামো পালিতে দিয়া আছে হয় নীলা হালধীয়া লোহিত ৰঙা হয় উদাটো বগা হয় মজিষ্টা এই গেৰুৱা হয় তাৰপৰা প্ৰভাসৰ আটাইকেইটা লগ লাগি এটা ৰং হৈছে মানে এইটো 1956 চনত শ্ৰীলংকা কলম্বিয়াত এখন মানে ৱৰ্ল্ড বুদ্ধিষ্ট এই মহামিলন এখন হৈছিলে তেতিয়া সেই মহামিলনতে এই পতাকাখন কিবা গৃহীত কৰা হৈছিল সেইটো কথা ন বন্ধুসকল মই ইয়াত আহি কিন্তু বহুত মই নজনা কথা জানিবলৈ পাইছোঁ ভাল লাগিছে এনেকৈ কিছুমান কথা জানিবলৈ পাইছোঁ ময়ো জানিব পাৰিছোঁ আপোনালোকেও জানিব পাৰিছে মোৰ ভিডিঅ'ৰ যোগেদি হয় নহয় বাৰু আৰু আপোনালোকৰ আৰু এই হাতী দুটা দেখিছে নহয় এই হাতী দুটাৰ অলপমান তাৎপৰ্য মানে অকণমান এই দাদাকেইজনৰ পৰা জানি লওঁ থুলমূলকৈ জানি থওঁ আৰু এই হাতীকেইটা হ'ল মানে ৰ'ব আকৌ ক'বচোন না হাতীকেইটা হ'ল আমাৰ বৌদ্ধৰ এটা শান্তি প্ৰতীক হিচাপে হয় এইটো লোৱা হৈছে শান্তি প্ৰতীক ন শান্তি প্ৰতীক হিচাপে আৰু লগতে এইটো আৰু এটা তাৎপৰ্য আছে যেতিয়া সিদ্ধাৰ্থ হয় মাক এইটো গৌতমী হয় মায়াদেৱীয়ে যেতিয়া সপোনত বগা হাতী দেখিছে বুদ্ধই জন্ম হোৱা আগত মানে বুদ্ধই জন্ম হোৱাৰ আগত মাকে মানে বগা হাতী সপোনত দেখিছিলে ন সেই বগা হাতী সপোনত দেখাৰ পিছতে পণ্ডিতে ক'লে যে আপোনাৰ ইয়াত খুব ভাল সুসন্তান মানে এজন হ'ব বুলি কৈছে আমাৰ যিবিলাক পুথি পাজিত আমি পাইছোঁ হয় হয় বুদ্ধিষ্ট টেম্পলৰ ভিতৰ ভাগটো অলপ আপোনালোকক দেখাই দিছোঁ ইয়াতে মানে পূজা অৰ্চনাবিলাক হয় এই পূজা অৰ্চনাটো আপোনাৰ অকেজন লৈ হয়নে মানে কিবা মানে টাইম থাকে কিবা টাইমটো বৰ বিশেষ নাথাকে যিকোনো সময়তে হয় হয় নিজে ইচ্ছা কৰি যেতিয়া আহিব পাৰে মানে আহি ধূপ জ্বলাবি নিজক কি ভাবে হয় হয় তেনেকুৱাকৈ মানে শ্ৰদ্ধা ভক্তিয়ে কৰিলে মানে কিবা এটা হয় হয় বুজি পাইছোঁ বাৰু হয় হয় নাম क्या है तेरा मेरा नाम आसामी आता है है न नमस्कार মোৰ নাম শ্ৰীমতী পৰিস্মিতা শ্যাম ন কোন ক্লাছত পঢ়ি আছা ক্লাছ 5 ন ঘৰ ওচৰতে নে হয় ওচৰতে ফুৰিব আহিলা ন এনেই চাম বুলি আহিলা আগতে আহিছা নাই এবাৰ প্ৰথম নে আগতে আহিছা আগতে আহিছিলোঁ ওচৰতে ন আহি থকাই হয় 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 ঠিকে আছে কাৰ লগত আহিছিলা মোৰ যাৰ লগতে এই লগৰ ন নামটো কোৱা নমস্কাৰ মোৰ নাম শ্যাম ঠিক আছে কিয় পইচা ক্লাছ 4 কেনেকুৱা পাইছে চাই পিনে পৰিৱেশটো কেনেকুৱা পাইছে চাই পিনে জেগাত ভালে লাগিছে ন ঠিক আছে এই ঢোলটো দেখিছে নাই কিমান ঢোল কি বুলি কয় এইটো বৰ ঢোল বুলি কয় ন আমাৰ যেতিয়া আমাৰ নিজৰ কালচাৰ কিছুমান অনুষ্ঠান পাতিবলগীয়া হ'লে এই ঢোলটো বজোৱা হয় 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 তাৰপৰা আৰু এটা বস্তু আছে এই তালখনটো চিনি পাইছোঁ বাৰু হয় আৰু এটা আমাৰ বুদ্ধৰ মাজত এইটো এটা বিশেষকৈ ব্যৱহাৰ কৰা হয় এইটো ঘণ্টা আৰু কি বুলি কয় আপোনাৰ জামুং বুলি কয় ন জামুং এতিয়াহে আমি মাইক ব্যৱহাৰ কৰোঁ গাঁৱত ধৰি লওক কিবা এটা হৈ গ'ল মৃত্যু হৈছে হয় হয় তেতিয়া আমি এইটো বজাই দিওঁ এইটো বজাই দিলে মানে কিবা এটা এলাৰ্ট পায় মানুহে গম পায় মানে কিবা এটা হৈছে ধৰি লওক আমাৰ ইয়াত ৰাজহুৱা কাম কিছুমান কৰিবলগীয়া হৈছে এইটো মাৰি দিওঁ তেতিয়া মানে প্ৰায়খিনি মানে আমাৰ সমাজৰ কাম থাকিলে মানে এই বস্তুটোৰ যোগেদিয়ে মানে জনোৱা হয় মানে মাৰি দিলে বহুত দূৰলৈকে ধ্বনিটো হয় চাউণ্ডটো কিন্তু অকণমানকৈ টাচ কৰোঁতেই ইমানটো চাউণ্ডটো আহিছে ধাতু কেইবাটাও মিক্স আছে ন হয় হয় এইটো মানে আমাৰ
এতিয়াহে মাইক হ'ল এতিয়াহে আপোনাৰ আধুনিক হ'ল আগৰ দিনততো এই মাইক কিবা কিবি নাছিলে ইলেক্ট্ৰনিক মিডিয়া এইবোৰ নাছিলে ইলেক্ট্ৰনিক বস্তুবিলাক বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিলোঁ এতিয়া মই তাৰ পৰা ওলাই আহিলোঁ তাৰপিছত ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্টত সেয়াই আৰু বাই বাই থাকিল